हेलो गाइस, तो वेलकम टू माय यूट्यूब चैनल। आज এটা মন্দিৰলৈ যাই আছো। বৰমবত আছে মন্দিৰটো, দামোদৰ মন্দিৰ। তালৈ যাই আছো, তাত যাই আপোনালোকৰ দৃশ্যসমূহ দেখুৱাম। বলক বেছি পলম নকলে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া যাই আছো আৰু বেছি দূৰ নাই। বহুত দিনৰ পৰা যাম বুলি যাবই পৰা নাছিলোঁ। আজি আহিলোঁ ফাইনেলি, আৰু বেছি দূৰ নাই, যাই পামেই। সেইখন আগত দেখিছে, পালোই। আৰু সেইখন পাহাৰখনৰ ওপৰতে আছে মন্দিৰটো, পালোই। এই মাজত দলংখন পাৰ কৰিলেই হ'ল। আপোনাৰ দৃশ্যটো চাওক, ভিউটো কেনে লাগিছে আপোনালোক কমেণ্টত জনাব আপোনালোকে ভিউটো। এতিয়া মিনি শৰাইঘাট পালোঁ, এয়া দেখিছে। আৰু এইফালে এইখন পিছফালে, তাত যাম আমি। তাত যাই আপোনালোক দেখুৱাম। আৰু এইফালে এইটো নদীটোৰ নাম নাজানো কি, তো সেইখনে পাহাৰ, তাৰ ওপৰলৈ যাম। আৰু এইটো নদী। ইয়াত অলপ ৰখি লওঁ, ইয়াত ৰখি ইয়াৰ পৰা যাম। নদীটো ডাঙৰ নদী, যাই ওপৰলৈ পাহাৰৰ ওপৰত যাম। তাত যাই আপোনালোকক দৃশ্যসমূহ দেখুৱাই আছোঁ। ওপৰত যোৱাৰ আগত এবাৰ এইফালৰ পৰা অলপ ফুৰি আহোঁ। তালৈ যাই আছোঁ, এবাৰ আপোনালোক নাজাৰাসমূহ দেখুৱাই আহোঁ। চাওঁ কেনেকুৱা। এৰিয়াতো এটা মন্দিৰ আছে, এইটো। এতিয়া ফাইনেলি আহি পালোঁ। এইবাৰেদি উঠি যাব লাগিব ওপৰলৈ। তো বলক। ইয়াত মানুহ আজি বহুত আহিছে চাগে, গাড়ী ৰখুৱাই আছে ইয়াত। তো ওপৰলৈ উঠি যাব লাগিব পুৰা। তো এতিয়া ওপৰলৈ যাওঁ। এইখিনি উঠি আহোঁতে ভাগত ধৰি গ'ল, আৰু বহুত যাব আছে। পুৰা নাজাৰা চাওঁ আপোনালোকে। পুৰা বহুত উঠিব লগা হৈছে, আৰু যাই পোৱাই নাই। জংঘলৰ মাজে মাজে বাঘ ওলাই নাহিলেই হ'ল, আৰু বাকী যি হয় দেখা যাব। কেনেকুৱা চাওঁ আপোনালোকে, সাপ আৰু বাঘ ওলাই নাহিলেই হ'ল। খালি ইয়াত পুৰা আপোনালোকৰ বাবে আহিছোঁ। ইয়াত আপোনালোকে খালি ভাগত ধৰি গ'ল, চাওক আপোনালোকে। আৰু আছে বহুত দূৰ। সেইখন দলঙত আছিলোঁ আগতে পুৰা। এতিয়া ইয়াতে অলপ বহি ল'লোঁ আৰু যাত্ৰা আৰম্ভ কৰিলোঁ। যাই পোৱাই নাই, পুৰা ভাগত ধৰি গ'ল, আৰু বহুত দূৰ আছে। এইবোৰ চাওক আপোনালোকে, পুৰা ভৰি নচলা হৈ গৈছে। পুৰা দাউৰি যাব লাগিব, ভাগত ধৰি গ'ল। এইফালে যাই অলপ দেখুৱাওঁ আপোনালোকক। চাওক আপোনালোকে নাজাৰা। ইয়াত আহি অলপ ৰখি ল'লোঁ। এইফালে চাওক আপোনালোকে। আৰু ইয়াত ৰখিব লগা হ'ল। আৰু এয়া মোৰ লগতে আহিছিল, পুৰা ভাগৰি গৈছে। এইজন আৰু অলপ পুৰা ভাগৰি গৈছে। ইয়াতে অলপ ৰখিলোঁ আৰু আগলৈ যাম। পুৰা ৰ'দ দিছে, পুৰা ভিজি গৈছোঁ ঘামেৰে। যাই পোৱাই নাই, খালি অলপ বতাহটো আছে কাৰণে জীৱটো আছে, আৰু নহ'লেতো ইয়াত পৰি গ'লো হয়। পাই গ'লোঁ এতিয়া, ওপৰত আহি পালোঁ। যাৰ ওপৰৰ মন্দিৰটো আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মন্দিৰটো পাই গ'লোঁ। এইটো মন্দিৰে অলপ এইভাগৰ পৰা চাই আহোঁ। পুৰা ইয়াত আহি এইফালে চাওঁ আপোনালোকে।
এতিয়া তলত অলপ নুমি আহিলোঁ আহি ইয়াত এটা ইয়াৰ পৰা আপোনালোকে নাজাৰা চাওক চাওক আপোনালোকে পুৰা বম নাজাৰা এটা আপোনালোকে চাওক পুৰা তললৈ ড্ৰোন থাকিলে আপোনালোকে পুৰা নাজাৰা দেখুৱালোঁ হয় এতিয়া ড্ৰোন নাই আপোনালোকে মোবাইলে উপভোগ কৰিব লাগিব চাই লওক আপোনালোকে তো তাত এজন ককা দেখা পাইছোঁ তাত যাই সুধো মন্দিৰটোৰ বিষয়ে এইটোৱে মন্দিৰ এতিয়া ককাজনৰ পৰা জানি লওঁ মন্দিৰটোৰ বিষয়ে मंदिर कितने स्थापन हुए 1986 में तब आपसे ये हम बिहार में थे यहाँ से हमको आने खेत दिया था बिहार में हाँ फिर इधर आए फिर बिहार से ले आया हाँ हमारा आने घर रोंगिया पड़ता है वो रोंगिया इस मंदिर में इसका खूबिया क्या है इसका खूबी यही है ये जब तक ले मंदिर यहाँ पर रहेगा तब तक ले यहाँ का आने पब्लिक जो है हाँ शांति से रहेगा हाँ करने के लिए वही ईश्वर का ये ईश्वरीय ने मंदिर बनाया ईश्वरीय ने मंदिर बनाया मानव रूप धारण कर हाँ 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 इसका मंदिर का नाम क्या है मंदिर का नाम तो रखा है दामोदर मंदिर हाँ फिर तब ब्रह्मोई हाँ हाँ তো এতিয়া ককাজনৰ পৰা জানি ল'লোঁ মন্দিৰটো অলপ বিষয়ে এতিয়া বহুত দিনৰ আগৰ পৰাই আছে ককাজন তেওঁ ক'লে আৰু পুৰা ইয়াত আহি আপোনালোকে পুৰা শান্তি আৰু পুৰা হাল্লা একো নাই পুৰা ঠাণ্ডা পৰিৱেশ ইয়াত আপোনালোকে আহিব পাৰে বৰম্বৈ দামোদৰ মন্দিৰ ইয়াতে আপোনালোকে আহিব পাৰে এইটোৱে মন্দিৰ ককাজনৰ পৰা বহুত কথা জানিলোঁ আৰু ইয়াত নতুনকৈ এইটো পানীৰ টেংকি বনাই আছে ইয়াত পানী বহুত অভাৱ সেইবাবে ইয়াত বনাই আছে আৰু ককা পুৰা সেই বহুত দিনৰ আগৰ পৰাই ইয়াতে আছে ইয়াত আহি দেখিলোঁ তেওঁলোকে কভাৰ চং কৰি আছে তো আপোনালোকৰ চেনেলটোৰ নাম আমাৰ চেনেলটোৰ নাম স্প্ৰাইট এফাৰ আমো মানে নতুনকৈ কৰিছোঁ মানে আগতে মানে ভিডিঅ' কৰিছোঁ নকৰা নহয় আৰু মানে মাজতে মানে পৰীক্ষা আছিল সেইকাৰণে মানে অলপ গেপ গৈছে চ' বৰ্তমান এতিয়া নতুনকৈ আৰম্ভ কৰিছোঁ আমাৰ নতুন আছে আমাৰ ইফালে চুনু আছে চাই লোৱা আপোনালোকে মানে এওঁক আহি লাগ পালোঁ ইয়াতে মানে আমি ইয়াত কভাৰ চং কৰি আছিলোঁ তেওঁ ব্লগ বনাই আছে মানে আই লাভ দিয়াৰ এটা তেওঁৰ চেনেল আছে চেনেলটো সকলোৱে যাতে শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড সকলে যদি লাইক কৰি দিয়ে আৰু খুব ধুনীয়া ধুনীয়া মানে ব্লগ দি থাকে আমি চাইছোঁ মানে জেগা দেখাই আছে মানে ইয়াতে যিমান পাৰে সিমান আমি মানে শ্বুটিং কৰিছোঁ আমি মানে কভাৰ চঙৰ শ্বুটিং কৰিছোঁ জুবিন দাৰ পাকুৰি মেলিছে গীতটো চ' জেগাবিলাক বহুত ধুনীয়া আৰু নতুনকৈ আৰু মানে কিবাকিনি বনাই আছে মানে সেইবিলাক আপোনালোকে আহিলে ইয়াত দেখিব মানে তাতে আৰু প্লিজ আমাৰ মানে চেনেলটো লিংকটো ইয়াতে দি দিম প্লিজ আপোনালোকে চাব আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এখেতৰ চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব নমস্কাৰ তো এওঁকে কভাৰ চং কৰি আছে এই চেনেলটো ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম আপোনালোকে চাব পাৰিব তো এতিয়া ইয়াৰ পৰা যাওঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব